আসল কথাটো দিছিলে খোদাই সা সম্পত্তি যথেষ্ট দিছিলে কিন্তু এই জন্মত সমস্যা এই পূৰ্ব জন্মত কিবা মই খোদা ওচৰত খোদা মাটি বাৰী সা সম্পত্তি এইবিলাক মানে এই গাঁৱত সেই স্কুল এই গাঁওখন খানা আৰু এই মধুপুৰতো কিনিপুৰা এই দুকথা পাৰৰ চাবাদি এই নহয় দেউ কানে না হয় এই গছকুমাৰ হয় কিনিপুৰা দুকথা পাৰৰ চাবাদি আজি এমাহৰ আগৰ কথা এই মধুপুৰ গাঁৱৰ ৰাইজ কথা আহি পেলাই বোলে চিধান্তাই তোমাৰ বোলে মাটি কৰি দিয়া এই আমি বোলে নামঘৰ এটা কৰোঁ আৰু শংকৰৰ এই মন্দিৰ এটা বনাওঁ এই ধৰ্মকাললৈ বিচাৰিছে যেতিয়া আৰু কি পাৰোঁ মই কি কৰিলোঁ আজি 3 দিন ডাঙৰ আগত কৰি পেলাই এই মাটিখিনি ৰেজিষ্টাৰ কৰি দি দিম আৰু হাত পকে পুঁজি টকা পইচা আছিল নহয় দাদা এতিয়া তুমি ভাতি দিল তোমাৰ সকলো কথা মই দাদাক কৈছো ভাবি অইন কথা নহলেও তুমি নিজৰ মানুহজনৰ কথা লুকাই ৰাখিব নোৱাৰা যি সন্তান তুমি ধাৰণ কৰিছা সি কাইলৈ যেতিয়া নিজৰ বাপেকৰ কথা সুধিব তেতিয়া তাক তুমি কি কৰিবা তই কিন্তু একদম আচল কথা ধৰিছ তুমি পৰিচয় দিব লাগিব তেওঁ মোক বিয়া কৰাবলৈ মান্তি কৈছে ভুল কৰিছো মই তেওঁৰ তাত সকলো দুখ নাই ভুল যিয়েই কৰক তুমি এই কৰা বা তেওঁ এই কৰক কিন্তু তোমাৰ এই পেটৰ পোৱালিটো একো ভুল কৰা নাই কি কাৰণে সমাজত কি ভুল আলোচনা কৰিব সমাজৰ আগত তাৰ কি নাম হ'ব তুমি জানা হয় Tôi muốn cái phải để gì ai nói
মুসলমানের জাতি তুমি তুমি হিন্দু খাবেন দিলে মোর কোলে পতি আইসা নাই নাই তোমার উপর তার মোর কোনো অভিযোগ নাই